তো হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। আৰু এই নিশা আমি আহিছোঁ টচ পাতি লৈ চববিলাকে যন্ত্ৰপাতি লৈ মাছ মাৰিবৰ বাবে। তো কি মাছটো চাওঁ ৰ'ব, কাৰণ এইকেইদিন আমাৰ ইয়াত পূৰা নেৰেনেপেৰা বৰষুণ আহিছিল আৰু আজি পূৰা ৰ'দ দি দিছে। তো পথাৰলৈকে আমি আহিছোঁ কেইজনমান। এইফালে আছে টাপুৰ হাতত বৰ্তমান একো নাই, এইফালে অনিল আৰু এইফালে পাপুলি দা আৰু এইফালে আমাৰ জিতুল দা গ'লে। আমি ইমান মাছৰ ইচ্ছা, আমি মানে ইয়াত কচেদি মাছ খানাটো আমি ইমান আশা কৰি অহা নাই। জাল পাতি দিছিলোঁ বেলাভাটি, তো এতিয়া অকণমান জালটো চাম আৰু অনিটো এতিয়া জাল পাতিব আৰু আমি সেইখন জালকেইখন চাম আৰু পুৱা আহি আকৌ চাম দিয়কচোন। তো এতিয়া বলক জিতুল দা মাছ পালে চাগে। ইমান টাইম আহিলোঁ কিন্তু এটা মাছে দেখা পোৱা নাই। আৰু আমাৰ জিতুল দা ইমান মানে স্পীডত গৈছে, মানে ইমান এটা ইচ্ছা, মানে মাছ যেন জালত ফাঁচিহে আছে একদম এক মাথা। এটা মাছে দেখা পোৱা নাই, মাছটো বাদেই বেঙৰ চানাও এটা দেখা পোৱা নাই। চাল্লা ক'ত আহিছোঁ ময়ে ধৰিব পৰা নাই। জিতুল দা সেই যায় পেলাক আৰু বাকীকেইটা বাকীগিলা পাথাৰত অলপ মানে হাল মাছে। ইয়াত যিহেতু খেতি কৰা হ'বই ইয়াত, আৰু পানীটো অকণমান কমিলে কঠীয়া বাঢ়ি গ'লে খেতি কৰা হৈ যাব। সেইকাৰণে ইয়াত হাত মাৰিছে, অলপমান বুলবাৰ কাৰণে অসুবিধা হৈছে। আৰু বাকী ঠিকেই আছে বাৰু। আৰু মাছ পালে দেখুৱাম বাৰু, মাছ পাওঁ নে নাপাওঁ তাৰ নাই ৰিক্স। আহিছোঁ দে আৰু এই ৰিক্সত আৰু মাছৰ আশাত। চালা চাওকচোন না মাছ আছে না কি আছে, এটা মাছো নাই। ফাইনেলি আমাৰ এটা মাছ লাগি গ'ল, পুঠি। জাল পাতা পূৰা হৈ গ'ল, এই এখন পূৰা ইয়াত জাল পাতিলোঁ। আমাৰ জালো কিবাগি আছে একদম। আৰু এই চাগে জিতুল দাই কি খচি দিছে, আপনারা মাছ দেখা পাম। এই খোলা পানী চাওক, এই পানীত আৰু মাছ দেখা পাম। এই দুটা ৰতে আগে যি খদলি দিছে, বাপৰে বাপ। এতিয়া আৰু ঘৰত যাওঁ। 5খান জাল পাতিছিলোঁ আমি, 5খান জালত 5টা মাছ লাগছে। এখন জালত লগা নাই বাৰু এটাও, এখন জালত 2টা লাগছে। বাকী কালি পুৱাহে গম পাম কিমান বা মাছ পাওঁ। আৰু কালি পুৱা লগ পাওঁ। আৰু এতিয়া মাংস ভাত আছে ঘৰতে, মাংস ভাত খাই বাগাৰ দিওঁ। তো অনিব জাল পাতছে, কালি পুৱা অনিবকো পুৱাই মাতিম। হে টাপু বাকী মাছ কটা একবাৰ প্ৰত্যেকৰ হাতত টচ চচ নহ'ব পাৰে, টচ কিন্তু গোটেইকেইটাৰে হাতত আছে। এই আমাৰ পাওঁ বৰ্তমান আজিৰ মাছ পাইছোঁ, আজি মাছ পাইছোঁ। মাছ পাইছোঁ আজি মানে শিঙৰা আছে 2টা, পুঠি মাছ আছে 3টা। পেহীৰ কাৰণে হৈ যাব দিয়ক, মানে পেহী কৈ আছিল যিহেতু। যিখন আছে আমাৰ বেৰখন, জিতুল দাই কিবা যে পালাক চাগে, সলকানটো যাব লাগে। গুড মৰ্ণিং, আহি গ'লোঁ একদম আৰু পুৱাই সেইফালে অনিব আৰু জিতুল লগতে বাইক। আৰু পুৱাই যিটো হাৱা নাই, একদম নেচাৰেল হাৱা। আৰু এতিয়া আৰু পানী টানিব লাগিব। তো জালত বা মাছ লাগিছে নে লাগে নাই একো গমেই পোৱা নাই। তো চাই থাকক, খানা চানা লৈছোঁ ৰ'ব, সেইফালে যাব লাগিব তালৈকে। আমি নামি দিলোঁ পথাৰত। চাইলোঁ দিয়ক, মানে সুদূৰৰ পৰা মাছটো ইমান এটা নাপালোঁ, যদিও মাছ পোৱা নাই। পুৱাই আহিলোঁ আৰু ভাল লাগছে অকণমান, পূৰা খোলা এটা হাৱা আহি আছে। আৰু এতিয়া আৰু ঘৰ মাছত কৰি এখনতো পূৰা এটা মাছো লগা নাই, আৰু এখনত পূৰা লাগছে পকা কেইটামান। বাকী 15-20টামান মাছ লাগছে সেয়ে। তো গাইছ আহিলোঁ দিয়ক ঘৰ। আৰু আমাৰ খেলা ফিল্ডখনৰ অৱস্থা চাওক, এয়া চাওক পূৰা পানী। আৰু ইয়াত আমি ফুটবল খেলা আছিলোঁ, ভলীবল খেলা আছিলোঁ, ক্ৰিকেট খেলা আছিলোঁ। মানে আমাৰ ইয়াত নানানটা ধৰণৰ খেলা হৈ থাকে। আৰু মই মাছ চাছ আনা নাই দিয়ক, এইটো থোৱা আছে বাৰু। ইয়াত ক্লিপবোৰ্ড এখন আছে মোৰ, যিহেতু আজি এক্সাম আছে। গতিকে ইয়াত তাত লৈ আহিলোঁ। মানে মই এটা মাছ মাৰিয়ে ভাল পাওঁ, মাছ চাছ খাই ইমান এটা ইণ্টাৰেষ্ট, মাছ চাছৰ প্ৰতি ইমান এটা খোৱাৰ ইণ্টাৰেষ্ট নাই, কিন্তু মাৰি বিৰাট ভাল লাগে। তো বাই বাই।